মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই পঞ্চম শ্ৰেণীৰ নতুন বিজ্ঞান কিতাপখনৰ খাদ্যবস্তু সংৰক্ষণ এই পাঠটো মই তোমালোকক বুজাবলৈ লৈছোঁ। এই পাঠটোত আমি পাম খাদ্যবস্তু কেনেদৰে সংৰক্ষণ কৰিব লাগে আৰু কোনবোৰ বস্তু আমি খাব লাগে, কোনবোৰ বস্তু আমি খাব নালাগে। এই সকলোবোৰ এই পাঠটো আমি অধ্যয়ন কৰিলে জানিব পাৰিম। চোৱা, খোৱা বস্তু নষ্ট হ'লে খোৱাৰ অনুপযোগী হয়। এতিয়া খোৱা বস্তু যদি নষ্ট হয় আমি সেইবোৰ খাব নালাগে। খোৱা বস্তু বিভিন্ন ধৰণৰ বস্তুবোৰৰ কিছুমান সোনকালে আৰু সহজে নষ্ট হয়। বিভিন্ন ধৰণৰ শাক পাচলি, ফল মূল, গাখীৰ, মাখন, মাছ, মাংস ইত্যাদি খাদ্যবস্তুবোৰ ঠিকমতে নাৰাখিলে এইবোৰত বেক্টেৰিয়া, ভেঁকুৰ আদি অণুজীৱবোৰ গজে। তেতিয়া খোৱা বস্তুবোৰ গেলি পচি যায় আৰু খোৱাৰ অনুপযোগী হৈ পৰে। এতিয়া আমাক দিছে যে খোৱা বস্তুবোৰ আমি কিছুমান বস্তু অতি সোনকালে আৰু সহজে নষ্ট হয়। যেনে ধৰা তোমাৰ শাক পাচলি, ফল মূল, গাখীৰ, মাখন, মাছ, মাংস এই সকলোবোৰ বস্তু আমি খাওঁ আৰু এইবোৰ যদি আমি ঠিকমতে যদি নাৰাখোঁ এইবোৰত বেক্টেৰিয়া, ভেঁকুৰ আদি এইবোৰ অণুজীৱবোৰ গজে। এই বেক্টেৰিয়া, ভেঁকুৰ এইবোৰ হৈছে একোটা ক্ষুদ্ৰ অণুজীৱ। আৰু যেতিয়া এইবোৰ ফল মূল, গাখীৰ, মাছ, মাংসত যদি এইবোৰ গজে তেতিয়া আমি এই খাদ্য বস্তুবোৰ আমি খাব নালাগে। আৰু এইবোৰ কি হয়, গেলি পচি যায় আৰু এইবোৰ গেলি পচি যোৱাৰ পিছত এইবোৰ আমাৰ খোৱাৰ কাৰণে উপযোগী নহয়। খোৱা বস্তুৰ অপচয় হয়। অনুপযোগী খাদ্য খালে নানা ধৰণৰ অসুখ হয়। কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে বিষাক্ত বস্তু উৎপন্ন কৰে। বিষাক্ত বস্তুৱে খাদ্য দূষিত কৰে। দূষিত খাদ্য খালে মানুহৰ মৃত্যু হ'ব পাৰে। এতিয়া চোৱা, এই যে বেক্টেৰিয়া, ভেঁকুৰ এই অণুজীৱবোৰ যেতিয়া খোৱা বস্তুত গজে তেতিয়া আমি সেই খোৱা বস্তুবোৰ আমি খাব নালাগে। আৰু যদি সেইবোৰ খাওঁ আমাৰ এইবোৰ বেমাৰ হ'ব পাৰে। সেইকাৰণে এইবোৰ আমি খোৱাটো অনুচিত। আৰু এইবোৰ বিষাক্ত হৈ পৰে। বিষাক্ত হ'লে আমাৰ কি হয়, সেইবোৰ বস্তু খালে তেতিয়া আমাৰ তেনেধৰণৰ বস্তুবোৰৰ পৰা আমাৰ মৃত্যু হ'ব পাৰে। এতিয়া চোৱা, সামনেলা আৰু ক্লষ্ট্ৰিডিয়াম নামৰ এই বেক্টেৰিয়া দুবিধে খোৱা বস্তু দূষিত কৰে। আমি এতিয়া গম পাম যে খোৱা বস্তু দূষিত কোন বেক্টেৰিয়া কৰে। এই দুবিধ হৈছে বেক্টেৰিয়া সামনেলা আৰু ক্লষ্ট্ৰিডিয়াম। এই বেক্টেৰিয়া দুবিধৰ নাম হৈছে সামনেলা আৰু ক্লষ্ট্ৰিডিয়াম। এই দুবিধ বেক্টেৰিয়াই আমি যিবোৰ বস্তু খাওঁ সেই খোৱা বস্তুবোৰ দূষিত কৰি দিয়ে। সাধাৰণতে আমি চাফা পানীৰে ধুই ভালকৈ সিজালে বেক্টেৰিয়া দুবিধ নোহোৱা হয়। আমি যেতিয়া শাক পাচলিবোৰ আনো সেই সকলোবোৰ শাক পাচলি, ফল মূলবোৰ আমি সুন্দৰকৈ চাফা পানীৰে ভালকৈ ধুব লাগে আৰু কিছুমান শাক পাচলিবোৰ আমি ভালকৈ সিজাইহে খাব লাগে। তেতিয়া আমাৰ এই সামনেলা আৰু ক্লষ্ট্ৰিডিয়াম নামৰ এই বেক্টেৰিয়া দুবিধ তেতিয়া নাথাকে। এতিয়া আমি পাম খোৱা বস্তু বিভিন্ন ধৰণে সংৰক্ষণ কৰিব পাৰি। আমি যিবোৰ বস্তু খাওঁ আমি সেই বস্তুবোৰনো কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ? বিভিন্ন ধৰণে আমি কৰিব পাৰোঁ। চাবা, ইয়াতে ধান, ঘেঁহু আদি বিভিন্ন ধৰণৰ শস্য আৰু গছৰ গুটি সোনকালে নষ্ট নহয়। পোক পৰুৱা আৰু এন্দুৰৰ পৰা ৰক্ষা কৰিব পাৰিলে ভালে থাকে। ওখ শুকান ঠাইত, ঠাণ্ডা ঠাইত সাজি লোৱা ভঁৰালত এনে খাদ্য বস্তু সংৰক্ষণ হয়। যে চোৱা, ধান, ঘেঁহু আদি এইবোৰ হৈছে শস্য আৰু এইবোৰ হৈছে এই গছৰ গুটিও হয়। আৰু এইবোৰ শস্য বা গছৰ গুটিবোৰ সোনকালে নষ্ট নহয়। আৰু এইবোৰ আমি কি কৰিব লাগে, পোক পৰুৱা, এন্দুৰৰ পৰা আমি ৰক্ষা কৰিব লাগে। যদি আমি এইবোৰ এন্দুৰ, পোক পৰুৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ তেতিয়া আমাৰ এই খাদ্য বস্তুবোৰ বিভিন্ন শস্যৰ গুটিবোৰ ভালে থাকে। এইবোৰ ওখ শুকান ঠাণ্ডা ঠাইত সাজি লোৱা ভঁৰালতহে এই খাদ্য বস্তুবোৰ আমি কি কৰিব লাগে, সংৰক্ষণ কৰিব লাগে। তাৰোপৰি আমি সংৰক্ষণ কৰিছোঁ যে ফল মূল, শাক পাচলি, গাখীৰ, কণী আদি খোৱা বস্তুবোৰ বেছ
কম উষ্ণতাত থ'লে বহু দিনলৈ নষ্ট নোহোৱাকৈ থাকে। তাৰ বাবে ফ্ৰিজ অৰ্থাৎ ৰেফ্ৰিজাৰেটৰৰ ব্যৱহাৰ কৰা হয়। মাছ, মাংস আৰু শাক পাচলি খুব কম উষ্ণতাত 1 বা 2 মাহলৈকে ভালদৰে ৰাখিব পাৰে। এতিয়া আমি চোৱা ফল মূল, শাক পাচলি, গাখীৰ, কণী এই খোৱা বস্তুবোৰ আমাৰ খুব কম উষ্ণতা মানে হৈছে অতি কম উত্তাপ, কম গৰমত এইবোৰ ৰাখিব লাগে। তেতিয়া এইবোৰ বহু দিনলৈ থাকে। আমি ফ্ৰিজত থওঁ ন, কণী থওঁ ফ্ৰিজত, গাখীৰ থওঁ, ফল মূল, শাক পাচলি এইবোৰ আমি ক'ত ৰাখোঁ? এইটো ফ্ৰিজ অৰ্থাৎ ৰেফ্ৰিজাৰেটৰত আমি ৰাখিব লাগে। ৰাখিলে এইবোৰ বহু দিনলৈ থাকি যায়। এতিয়া মাছ, মাংস আৰু শাক পাচলি খুব কম উষ্ণতাত 1 বা 2 মাহলৈকে আমি ভালদৰে এইবোৰ ৰাখিব পাৰোঁ। এতিয়া চোৱা পিছৰখিনি, পানী আৰু বতাহ পালে ভেঁকুৰ, বেক্টেৰিয়া আদি তেনে সৰু জীৱ কিছুমান খোৱা বস্তুৰ ওপৰত সহজে গজে। এতিয়া পানী আৰু বতাহ যদি পায় তেতিয়া সেই বেক্টেৰিয়াবোৰ হয় যিহেতু এইবোৰ ক্ষুদ্ৰ বেক্টেৰিয়া, এইবোৰ একেবাৰে সৰু হয়, সেইকাৰণে এই বস্তুবোৰ খোৱা বস্তুৰ ওপৰত সহজে গজে। এইবোৰ গজিলে খোৱা বস্তু গেলি পচি নষ্ট হয়। যদি খোৱা বস্তুত বেক্টেৰিয়া, ভেঁকুৰ আদি গজে তেতিয়া এই বস্তুবোৰ আমি খাব নালাগে, কাৰণ সেইবোৰ গেলি যায়। সেইবাবে শাক পাচলি শুকুৱাই বতাহ সোমাব নোৱাৰাকৈ বন্ধ পাত্ৰত ৰাখিলে এইবোৰত বেক্টেৰিয়া, ভেঁকুৰ গজিব নোৱাৰে। আমি যিবোৰ শাক পাচলি আছে সেইবোৰ যদি আমি কি কৰিব লাগে, বতাহ নোসোমাকৈ যদি আমি শাক পাচলিবোৰ শুকুৱাই ৰাখিব পাৰোঁ তেতিয়া বহু দিনলৈ থাকে। আৰু বতাহ সোমাব নোৱাৰাকৈ যদি আমি বন্ধ এটা পাত্ৰত থৈ দিওঁ তেতিয়া এই শাক পাচলিবোৰ বহু দিনলৈ থাকে আৰু তাত বেক্টেৰিয়া আৰু ভেঁকুৰো নগজে। তেতিয়া শাক পাচলিবোৰ বহু দিনলৈ খোৱাৰ উপযোগী হৈ থাকে। এতিয়া ফল মূল আৰু শাক পাচলি আচাৰ কৰি বহু দিনলৈ থৈ দিয়া হয়। এতিয়া আমি আকৌ কেনেদৰে সংৰক্ষণ কৰিব পাৰোঁ? ফল মূল, শাক পাচলি আমি এইবোৰ আচাৰ কৰিও আমি বহু দিনলৈ ৰাখিব পাৰোঁ। আচাৰ কৰোঁতে খোৱা বস্তুৰ লগত নিমখ, ভিনেগাৰ মিহলোৱা হয়। যেতিয়া আমি এই বস্তুবোৰ আচাৰ কৰোঁ তেতিয়া আমি নিমখ দিওঁ, ভিনেগাৰ দিওঁ। তাৰপিছত এইবোৰ খোৱা বস্তুবোৰত আমি গাখীৰ উতলাই হঠাৎ চেঁচা কৰিলে তেতিয়া গাখীৰত যিবোৰ জীৱাণু থাকে সেই বেমাৰৰ জীৱাণুবোৰ ধ্বংস হয় আৰু এই প্ৰক্ৰিয়াটোকে জীৱাণু নাশকৰণ বোলে। অৰ্থাৎ জীৱাণুমুক্ত কৰা গাখীৰ পাৰিলে ফ্ৰিজত ৰাখিব লাগে। জীৱাণু মুক্ত কৰিহে আমি গাখীৰবোৰ ফ্ৰিজত ৰাখিব লাগে আৰু গাখীৰ সদায় ভালকৈ উতলাই খোৱা উচিত। আমি গাখীৰ সদায় অলপ বেছি সময় উতলাব লাগে আৰু তেতিয়াহে আমি গাখীৰবোৰ খাব লাগে। ফল মূলৰ পৰা জাম, জেলি তৈয়াৰ কৰি বহু দিনলৈ থৈ খাব পাৰি। এনে কৰোঁতে কিছুমান ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। সিজাই লোৱা ফল মূল চাইট্ৰিক এচিড বা পটাছিয়াম মেটাবাইচালফাইড হিচাপ মতে মিহলি কৰা চেনিৰ ৰসত পগাই জাম, জেলি প্ৰস্তুত কৰা হয়। এনেকৈ আমি কিছুমান বস্তু সংৰক্ষণ কৰিব পাৰোঁ। যেনে আমি ফল মূলৰ পৰা আমি জাম বনাব পাৰোঁ, জেলি বনাব পাৰোঁ আৰু এইবোৰ আমি বহু দিনলৈ থৈ খাব পাৰোঁ। আৰু যেতিয়া এনেকুৱা আমি বনাওঁ তেতিয়া আমি কি কৰিব লাগে, কিছুমান ৰাসায়নিক পদাৰ্থ আমি তাত ব্যৱহাৰ কৰিব লাগে যাতে আমি সেই বস্তুবোৰ সোনকালে বেয়া নহয়। আৰু সিজাই লোৱা ফল মূল চাইট্ৰিক এচিড বা পটাছিয়াম মেটাবাইচালফাইড হিচাপ মতে মিহলি কৰি সেইবোৰ চেনিৰ ৰসত পগাই পেলাই আমি কি কৰিব পাৰোঁ, জাম, জেলি প্ৰস্তুত কৰা হয়। এতিয়া আমি দেখিলোঁ যে এনেদৰে আমি কি কৰিব পাৰোঁ, কিছুমান খোৱা বস্তুবোৰ আমি সংৰক্ষণ কৰিব পাৰোঁ যাতে আমাৰ সেই খোৱা বস্তুবোৰ যাতে অতি সোনকালে নষ্ট নহয়। তাৰ বাবে আমি বিভিন্ন উপায়েৰে এইবোৰ বস্তু আমি সংৰক্ষণ কৰি ৰাখিব লাগে।